নমস্কাৰ, মোৰ নাম মামনি দাস। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজিৰ পৰা মোৰ অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ। আপোনালোকে যেন মোক আদৰি লয় আৰু আগবাঢ়ি যোৱাত সহায় কৰে, তেতিয়াহ'লে বলক আজিৰ দিনটো ইটো সিটো কামেৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা শুই উঠি গা পা ধুই ধূপ চাকি দি সকলোৰে মংগল কামনা কৰিলোঁ। এইফালে মই চাকি দি আহি চাহ আৰু এইফালে গৰম পানী বহাই দিছোঁ। আৰু এয়া গোলাপ জামুন কালিয়ে বনাইছিলোঁ। ইহঁতৰ স্কুলত কালি টিফিন শ্বেয়াৰিং আছিল, তাৰ বাবে বনাইছিলোঁ। আৰু ইহঁতক এইফালে চাহ দিলোঁ। চাহ আৰু বিস্কুট খাই আছে, ইহঁতৰ আজি স্কুল বন্ধ। এইফালে দুপৰীয়া হ'ল, মই ভাত বনাব আহিছোঁ। আৰু মই যিহেতু ঘৰতেই থাকোঁ, হাউচৱাইফ হয়, সেয়ে আৰু মানে ঘৰৰে ভিডিঅ' দি থাকিম আৰু এই খানা বনোৱা ইটো সিটো এনেকৈ আৰু। এয়া মই ইফালে পালেং শাক মিক্সিত বটি লৈছিলোঁ। এইবাৰ পালেং শাক আৰু পনীৰ বনাম। আৰু এইফালে ভাজিৰ কাৰণে এইবিলাক ব্ৰকলি, আলু, গাজৰ এনেকৈ কাটি থৈছোঁ। এইফালে মই পালেং শাকখিনি বহাই দিওঁ। ইহঁতে ঘৰত থাকিলে ইটো খাওঁ সিটো খাওঁ, সেই মধুৰিআম কাটিছোঁ ইহঁতক দিবৰ কাৰণে। ইহঁতে এতিয়া মধুৰিআম খাব। এইফালে মই আকৌ তলত আহিলোঁ। তলত মানে খৰিত মাংস বনাম। মাংস মানে আজি আমাৰ মানে ঘৰত মাংস সকলোৱে নাখায়, আমি মাত্ৰ 3জনে মাংস খোৱা। সেই তলতে বনাইছোঁ, ওপৰত বনোৱা নাই এইকেইদিন মাংস। এইফালে ছাগলীৰ মাংস আধা কিলো আনিছিলে, সেয়া বনাম। আৰু এইফালে ছোৱালীয়ে কিবা নাজানো, এই চিপছত পোৱা কিবা পানীত তিয়াই থৈ দিছে, কিবা চুই আছে। আৰু এইফালে মই মাংস বনাইছোঁ, খৰিত বনাই বৰ ভাল লাগে ঠাণ্ডাৰ দিনত। ভাত পানী খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া গধূলিয়ে হ'ল, আৰু এতিয়া ইহঁতেও পঢ়িব লাগে, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।